স্বাগতম জনাইছোঁ আপোনাক অনলাইন টেক আসাম ইউটিউব চেনেললৈ। যদি আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত ডিগ্ৰী কোৰ্চ কৰি আছে তেতিয়াহ'লে গুৱাহাটী ইউনিভাৰ্চিটিয়ে এটা নটিচ জাৰি কৰিছে, যিটো নটিচৰ জৰিয়তে আপোনাৰ ইমেইল আইডি আৰু ফোন নম্বৰটো আপডেট কৰিব দিছে। চ' আপোনাৰ কোনটো ইমেইল আইডি আৰু ফোন নম্বৰ আপোনাৰ জিঅ' পৰ্টেলত আছে, চ' আপুনি কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক দেখুৱাই দিম। চ' আপুনি যিকোনো ব্ৰাউজাৰত যাব, ব্ৰাউজাৰত যাই আপুনি চাৰ্চ কৰিব জিঅ' পৰ্টেল। জিঅ' পৰ্টেল চাৰ্চ কৰাৰ পিছত আপোনাৰ ওপৰত আহি যাব লিংকটো গুৱাহাটী ইউনিভাৰ্চিটিত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব, স্ক্ৰল ডাউন কৰিব। চ' ইয়াতে চাব পাৰিছে ষ্টুডেণ্ট পৰ্টেল এক্সামিনেশ্যন ফৰ্ম লগ ইন, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব। চ' ফাৰ্ষ্ট ছেমিষ্টাৰৰ ষ্টুডেণ্ট হ'লে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰেদি লগ ইন কৰিব পাৰিব, আৰু থাৰ্ড ফিফ্থৰ হ'লে আপোনালোকে ৰোল নং ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি লগ ইন কৰিব। চ' মই মোৰ ৰোল নংটো বহুৱাই দিছোঁ আৰু পাছৱৰ্ডটো বহুৱাই দিম। চ' ইয়াৰ পিছত ইয়াতে কেপচা আছে 3+2 = 5। তো আপোনাৰ যি আছে আপুনি তাকে বহুৱাই দিব। বহুৱাই দি আপুনি লগ ইনত ক্লিক কৰি দিব। চ' লগ ইনত ক্লিক কৰি দিয়াৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াতে চাব পাৰিছে মেনেজ প্ৰফাইলত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ কোনটো ফোন নম্বৰ এড হৈ আছে, আপোনাৰ ফোন নম্বৰটো চাব পাৰিব। তাৰপিছত আপোনাৰ জিমেইলটো কোনটো জিমেইল এড হৈ আছে, চ' ইয়াতে চাব পাৰিব। চ' ইয়াতে চাব পাৰিছে আপোনাৰ ইমেইল আইডিটো এড হৈ আছে। চ' ইয়াত যদি এতিয়া আপোনাৰ ফোন নম্বৰ নাইবা ইমেইলটো ভুল থাকে তেতিয়াহ'লে আপুনি ইয়াৰ পৰা শুদ্ধ কৰিব পাৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যেনেকুৱা আহিব, আপুনি আপোনাৰ ফোন নম্বৰটো আৰু ইমেইলটো আপডেট কৰি দিব পাৰিব। ইয়াতে ছেভ আছে, যদি আপোনাৰ ভুল থাকে আপুনি শুদ্ধ কৰি তাতে ছেভ মাৰি দিব, আপোনাৰ ৰেকৰ্ড ছাকচেছফুল হ'ব। চ' আপোনাৰ যিটো ফোন নম্বৰ আৰু ইমেইল থাকিব সেইটো নম্বৰত গুৱাহাটী ইউনিভাৰ্চিটিয়ে অনলাইন এক্সামৰ সময়ত আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো চেণ্ড কৰিব। আপুনি তাৰ জৰিয়তে লগ ইন কৰি আপোনাৰ এক্সামবোৰ দিব পাৰিব। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ, বাই বাই।